মাইনা মই য'ত বহি ভাততে বহি থাকিবি দে বহুত ডাঙৰ মানুহ নহয় হা একো বস্তু নালাবি তোৰ স্কুল নাই বুলিহে লৈ গৈছো স্কুল থাকিলে নেনিলোৱে হয় পূজা কাপোৰ নেদা নেকি মা পূজা কাপোৰ দিম দে যদি কাম কৰি পইচা পাওঁ মই তোক পূজা কাপোৰ দিম দে দুখ নকৰবি দে চেণ্ডেল এযোৰ লাগে ভৰি মুখা পুৰে চেণ্ডেল আনি দিম দে মই এইবাৰ পইচা পালি দে হা ভালকে পঢ়িলি তই নিজে চেণ্ডেল টেণ্ডেল ল'ব পাৰিবি ভাল মানুহ হবি দে হা বলিতা সোনকালে যাই কিনে কামখিনি কৰোঁ তেতিয়া আকৌ বেলেগ এক ঘৰ তাত কৰিব পাৰিম এতিয়া দেউতাৰে নোহোৱাৰ পৰা আমাৰ কিমান অভাৱ দেখিছা আৰু ঘৰে তাৰ ঘৰে কাম কৰিব যাব লাগে তাকতো চবে কাম নেদে দুখীয়া মানুহ বুলি হয়নে নহয় তই এতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হ'লিহে কিবা এটা কৰিব পাৰিলিহে এতিয়া আমি কিবা একো একদম নকৰিলে দিগদাৰ আমাৰ একবেলা খাওঁৱে টান হয়নে নহয় কিবাকে খাওঁ তাতে আৰু বল বল কিবা কৰি দিম এইবাৰ পূজাত আইচক্ৰীম আৰু চাওমিন খাম দে হয় নেকি হ'ব দে কিবা এটা কৰিম বলচোন আগতে কামখিনি কৰি লওঁ বাইদেউ বাইদেউ মাইনা বৈদ্যাত নকৰবি দে কি রে তখন এইটাই আইসা দেখুন দাদা অকমান দেৰি হলে দাদা কি দেরি হল এগুলা আমার নয় দেরিকে এনে কোট কাম হবো আমার ঘৰৰো কাম মাই বেমাৰ হৈ আছে তখন দেৰি দেৰিকে আহিলি আৰু পইচা কেইটাতো ঠিক টাইমতে লাগে তহঁতক এগুলো চাইলাম না কাম বলা এটা কি কাম আছে এগুলো ইলাহার হ'ব দে কিয় মাৰিলে মাইকে মাইনা আমি যে দুখীয়া মানুহ এইকাৰণে এনেকে মাছছি আমাৰ সন্মান নাই নহয় মায়ে সেইকাৰণে তোক পঢ়ি শুনি ডাঙৰ মানুহ হ'বা দে পঢ়ি শুনি ডাঙৰ মানুহ হ'লে আমাক কোনো এনেকুৱা নকৰে দে বল মই কামখিনি কৰি লওঁ হা একো কতো নাচবি দে একো নালাগবি ইমান দেৰিকে আহিছা আজি বাইদেউ অকমান দেৰি হলে ঘৰতো কাম আছিল আজি মাইনাৰো স্কুল নাছিল যে সেইকাৰণে দেৰি হলা মোৰো গা চা বেয়া ইমান দেৰিকে আহিছা এতিয়া পাকঘৰতো বাচন পাতি আছে সোনকালে ধুপ আৰু কিবা বেলেগ কাম আছে চাউল তাউল ঝাৰবা আছে এতিয়া যদি সোনকালে আহিবা বেলেগ মানুহ ধৰিম বাইদেউ বেলেগ মানুহ ধৰবা নালাগে দে ময়ে কৰিম কালি পৰা টাইম মতে আহিবি কালিৰ পৰা সোনকালে আহিম কালি পৰা টাইম মতে আহিবি হ'ব দে মই এইখিনি কৰিয়ে বাচন ধুব যাম কাপোৰ ললা কাপোৰ নাই লোৱা মাই দিব দুদিন দেৰি হ'ব তুমি ললি ললো চাবা নেকি চাহ ৰখা আনি আছো এই আলুৱা ভাল লাগিছে নে ভাল লাগছি দে তুমি তেনেহ'লে লৈ লোৱা নালাগে মোক মাই দিব থৈ দিম ৰখা মই কাপোৰখিনি থৈ আহি আছো মায়ে বা মোক কেতিয়া চেণ্ডেল আৰু হেৰি কাপোৰ দে চবে নলায়ে বা তোমাৰ চেণ্ডেল নাই নেকি নাই ৰখা মোৰ এযোৰ আছে দি আছো নালাগে দে একো নহয় লোৱা মাইনা কাপোৰযোৰ দিবা পালি ভাল আছিল চেণ্ডেলো নাই বুলি কৈছে ক'ত কেনেকে দিম এতিয়া কিবা কৰবা লাগব বাইদেউ বাইদেউ হল কাম কাম হ'ল পইচা আছে নেকি বাইদেউ পইচাটো এতিয়া নাই
অ বাইদেউ আছে পইচা দুদিনমান দেৰিকে দিম যা ইমান দেৰিকে আহা আছে যদি দি জিয়াটোৰ পূজা কাপোৰ কিনাই নাই এতিয়া পইচা নাই নহয় হাতত কালি বা পৰহি দিলি নহব না জিয়াটোৰ কাপোৰ কিনা নাছিলো এতিয়া পইচা নাই নহয় দে হ'ব দে আইনা অ মাইনা তই চেণ্ডেলটো ক'ত পালি মাইনাই দিছি সিহঁতৰ কি আনছা হে মই নালাগে বুলিয়ে কৈছিলো তাইহে জোৰ কৰি দিছে অ মাইনা এনেকে লোকৰ বস্তু আনিব নাপায় নহয় বল ঘূৰাই দি থৈ আহোঁ মই আনা নাই তাইয়ে কৈছি তোমাৰ যদি চেণ্ডেল নাই তুমি লৈ যা বুলি তাই পুৰণা এইযোৰ হয় নেকি সেইকাৰণেহে দিছি কাৰণে আনিছো দে বল এনেকে লোকৰ বস্তু নানবি দে আজি পৰা অ বৰমা অ মাইনা আ বহ কি আছে মই মাতি দেওঁ পাম অ নিকিতা বা আহিছা কাপোৰ ল'লা অ ললো চাওঁ অ ৰখা আনি আছো এইযোৰে নেকি আছে তো চোৱাচোন ভালছে নাই অ ক'ত গ'ল গ'ল ৰখিব দে অ মা মই আজি কাপোৰত গ'ল তই জানা ক'ত কি কৈছা সেইদিনা মই কাম কৰা আমাৰ যে ঘৰত কাম কৰে বাটো ছোৱালীক দেখাইছিলো ক'ত থৈছা এতিয়া গ'ল কেতিয়াবা লগত যে ঠিক কৰিব লাগে বুলি সৰুৰ পৰা তাকে শিকে বাৰ সেনেকুৱা নহয় কি হৈছে নাই কি হৈছে এই আমাৰ ঘৰত যে কাম কৰা মানুহ দুটা আহিছিল মাক জীয়াক এই না দুটাই মাইনা কাপোৰযোৰ চুৰ কৰি নিছি চুৰ কৰি দিছে মাক জীয়াক দুটাই চুৰ কাপোৰ চুৰ কৰি লাগিছিল কাপোৰ চুৰ কৰি লৈ গৈছিল এই ৰ আজি সিহঁতক দিব লাগিব সিহঁতক কান্দিব লাগিব সিহঁতক যে আহা বন্ধ কৰি দিলেই হ'ল মাক জীয়াক দুটা চুৰ সিহঁতক একদিনা দিব লাগিব সিহঁতক অ ৰ সিহঁতক ব্যৱস্থা কৰি আছো ৰ ধৰিব লাগিব সিহঁতক আজি যা ঐ ৰচোন ঐ মিনতি ৰচোন মিনতি ৰ অ দাদা নহ'লে কি হৈছে ঘৰতে কাম কৰি একো কৰা নাই দাদা তাৰপিছত কৈছিলোঁ আৰু নাই বিহু লাগছে অ দাদা আমি একো কৰা নাই আমি মাইনাই চেণ্ডেল লৈ দিছো অ এটা চেণ্ডেল দি দিছো তাইয়ে দিছিল চেণ্ডেল অ দাদা আমি একো কৰা নাই মই তহঁতক বিচাৰ হ'ব আজি অ দাদা আমি একো কৰা নাই অ মাইনা একো কৰা নাই যো অ দাদা চেণ্ডেলটো লৈ যা আমি তহঁতে একো কৰা এইবিলাক নাই বহুত দুই নম্বৰী কাম কৰি আছ অ দাদা আমি একো কৰা নাই অ দাদা আমি একো কৰা নাই আজি ঘৰতে আছো আজি মই বিচাৰ দিম না অ দাদা আমি একো কৰা নাই অ দাদা ভাই দাদা আমি একো কৰা নাই দাদা আমি দুখীয়া হ'ব পাৰো দাদা আমি বোলে একো কাম কৰা নাই কাম কৰা নাই অ দাদা দুখ পাইছে অ দাদা আমি একো কৰা নাই বাইদেউ আমি এইবিলাক কৰা নাই আমাক কিয় কোনে কৈছে হা কোনে কৈছে নামিবি আমি এইবিলাক একো তহঁতে কৰা আনিছা নাই তহঁতৰ বাহিৰে বেলেগে কোনো নিয়া নাই আমি এইবিলাক একো কৰা নাই বাইদেউ আমাক নামিবি আমাৰ কাপোৰযোৰ ঘৰতে যা অ বাইদেউ আমি কৈছিলো আমি কৈছিলো না আমি নিয়া নাই আমাক এনেই দুখীয়া বুলি মাছে আমি দুখীয়া হ'ব পাৰো বাইদেউ আমাৰ স্বভাৱ নষ্ট নহয় আমি একমুঠি খাব নাখাব পাৰো মানুহ বিশ্বাস কৰিব নোৱাৰি নহয় অ বাইদেউ দুখীয়া হ'ব পাৰো আমাৰ সেনেকুৱা স্বভাৱ চৰিত্ৰ নাই আৰু আমি যদি একমুঠি খাবও নাপাওঁ তেও আমি চুৰ নকৰো আমি দৰকাৰ হ'লে কষ্ট কৰিয়ে খাম অভাৱত কেতিয়াও আমাৰ স্বভাৱ নষ্ট নহয় দৰকাৰ হ'লে আমি কষ্ট কৰিয়ে খাম অ দে বাইদেউ আমি পিছে যাওঁ তহঁতক দুখীয়া বুলি আমি বহুত শাস্তি দিলো অত্যাচাৰ কৰিলো তহঁতে ভুল নুবুজবি আমাক ক্ষমা কৰিবি যা পিছে এতিয়া ঘৰত হ'ব দে